हेलो फ्रेंड्स मोर चेनेलলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলোৱে ভালে আছে মই আজি আপোনালোকৰ লগত শেয়াৰ কৰিব লাইছো মোৰ এই হেবিস্কাছ ডালৰ বিষয়ে মোৰ এই হেবিস্কাছ ডাল কিমান দিনত প্ৰনিং কৰিছিলো প্ৰনিং কৰাৰ পিছত এতিয়া কেনেকুৱা গ্ৰোথ হৈছে এই বিষয়ে মই আপোনালোকৰ লগত শেয়াৰ কৰিম মোৰ এই হেবিস্কাছ ডাল মই প্ৰতি বছৰে প্ৰনিং কৰো আৰু এইবাৰ তেনেকৈ কৰিছো যোৱাবাৰ মই ইয়াৰ মানে বহুত ওপৰতে ঠাল ঠেঙুলিবিলাক কাটিছিলো কিন্তু এইবাৰ প্ৰায় 1.5 ফুট মান ৰাখি বাকিখিনি কাটি পেলাইছিলো কাৰণ বহুত ডাঙৰ হৈ যায় সেই কাৰণে এই গছডাল আগৰ ভিডিওত আপোনালোকে দেখিছে বহুত ডাঙৰ এইবাৰ সেই কাৰণে মই 1.5 ফুট ৰাখি বাকিখিনি কাটি পেলাইছো আৰু কাটি পেলাৰ পিছত এতিয়া ধুনিয়া গ্ৰোথ হৈছে মই এপ্ৰিলৰ 2 তাৰিখে কৰিছিলো আৰু আজি মে মাহৰ 28 তাৰিখ আৰু এই 28 তাৰিখৰ ধুনিয়া গ্ৰোথ লৈছে মানে প্ৰায় গুটি কেইডালতে ঠাল ঠেঙুলি যিমানখিনি ওলাইছে গুটিখিনিতে কলি ওলাই আহিছে এয়া চাওক প্ৰায় ভাগতে কলি ওলাই আহিছে এয়া কলি ওলাই আহিছে আৰু 2 এদিনৰ পৰা ফুলিবলৈ আৰম্ভ কৰিব এতিয়ালৈকে তেনেকৈ ফুলা নাই কিন্তু ফুলিবলৈ আৰম্ভ কৰিব গুটি বাৰিষাটো ধুনিয়াকে ফুলি থাকিব এনেকুৱা হেবিস্কাছ বিলাকৰ মৰিডাল মাটি ধোৱা হেবিস্কাছ আৰু এই হেবিস্কাছ বিলাক সাধাৰণতে মানে জানুৱাৰী ফেব্ৰুৱাৰী মাহতে ঠাল ঠেঙুলিবিলাক কাটি দিব লাগে তেতিয়া হলে ভাল হয় কিন্তু মোৰ এইডাল এপ্ৰিল মাহলৈকে মই লৈ যাবলগীয়া হ'ল কাৰণ ইয়াৰ ফুলখিনি মোৰ দৰকাৰ আছিল সেই কাৰণে কটা নাছিলো কাৰণ তেতিয়াও ফুলিয়ে আছিল সেই কাৰণে এপ্ৰিল মাহলৈকে মই কটা নাছিলো এপ্ৰিল মাহৰ 2 তাৰিখে মই ইয়াক কাটিলো আৰু এতিয়া ধুনিয়া গ্ৰোথ হৈ গৈছে জোপোহা হৈ গৈছে আৰু এই গছডালৰ ঠাল ঠেঙুলি কটাৰ পিছত মই ইয়াত অকল অলপকে বেছি নহয় অলপকে গোবৰ সাৰ দিছিলো আৰু মাজে মাজে চাহপাতৰ গুৰি দিছিলো যেটো ওয়েস্টেজ হয় হেতু দিছিলো আৰু ৰেগুলাৰ পানী দিছিলো মানে সদায় পানী দিছিলো কাৰণ তেতিয়া ইমান বৰষুণ নপৰে বৰষুণ পৰিব ধৰা নাই সেই কাৰণে ৰেগুলাৰ মই ইয়াক পানী দিছিলো আৰু তেনেকৈ এই ধুনিয়া গ্ৰোথ লৈ লৈছে আৰু তেনেকৈ কলিও ওলাই আহিলে ফ্ৰেন্ডছ ভিডিওটো যদি ভাল লাগে তেতিয়া হলে লাইক কৰিব শেয়াৰ কৰিব আৰু মোৰ চেনেলটোত যদি নতুন হয় সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো কেনে পালে কমেন্ট কৰি জনাবচোন নেক্সট ভিডিওলৈকে বাই